Hey guys, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু মই বৰ্তমান আছোঁহি ডিব্ৰুগড়ত, মাৰ ঘৰত আছোঁহি। কালি আহিলোঁ আচলতে, আৰু আজি হৈছে ছানডে। আৰু আজি মই বনাম লোকেল চিকেনৰ জালুকীয়া, কাৰণ যিহেতু গা চাবোৰ বৰ এটা ঠিক নহয় আচলতে, জ্বৰ চৰ্দি কাহ এইবিলাক হৈ আছে, আৰু তো ভাবিলোঁ জালুকীয়া কিবা এখন খালে চাগে গাটো ভাল লাগিব, তো সেইটো কাৰণে লোকেল চিকেনে লৈ আহিলোঁ। এতিয়া বজাৰলৈ গৈছিলোঁ ওলাই মেলি, দেওবাৰ বজাৰলৈ, তাৰ পৰা লোকেল এটা লৈ আহিছোঁ। আৰু এতিয়া মায়ে প্ৰথম কাটা মেলাবোৰ কৰি দিব, তাৰপিছত বাকী মই বনাম। আৰু আজি জুইত বনাম আচলতে, জুইত বনালে খাই বেছি ভাল লাগে মাংস চাংসবিলাক, তো জুইতে বনাম। আৰু মায়ে এফালে চফা তফা কৰি আছে আৰু মুৰ্গীটো, তো কাটি মেলি হোৱালৈকে মই বাকী ইনগ্ৰিডিয়েণ্টবিলাক গোটাই লওঁ। এইটো বাঁহৰ ঘৰটো, ইয়াতে জুই চুই জ্বলাওঁ আৰু ইয়াতে বনাম আজি জুইত। আৰু ধনিয়া চনিয়া ছিঙি আনোগৈ কিবাকিবি, ধনিয়া নহয় মান ধনিয়া আছে, নৰসিংহ অলপ দি দিম নেকি, ভাল লাগিব। ছিঙি আনোগৈ। আৰু একদম কাহ হৈ আছে, অৱস্থা বেয়া মোৰ, কাহি আৰু নৰসিংহজোপাৰ অৱস্থা বৰ এটা ঠিক নহয়, নতুন পাত ওলাইছে। আৰু ইয়াতো আছে অলপ চলপ এইকেইটা। আৰু ইয়াৰ পৰা মই 2 খিলামান ছিঙি লওঁ, বেছি নালাগে, 2-3 খিলা দি দিলেও হ'ব। আৰু এইকেইটা ভোট জলকীয়া পুলি হয়। এইখিনি কণ বিলাহী গছ 2-এটা লাগি আছে, আৰু পকাগে নাই, পকিছেগৈ লাহেকৈ। এইবোৰ লাগি আছে, পকিছে 2-এটা। तो ये है मसंदरी, ढेर सारा मसंदरी है इसमें। मान धनिया ছিঙি লওঁ, ফালে আছে। আৰু এইবোৰ চব্জি এগালমান আনিছোঁ, দেওবাৰ বজাৰৰ পৰা আনিলোঁ আজি। আৰু মই মাংসত দিম এটা ওলকবি, কাৰণ ওলকবি দিলে ভাল লাগে খাবলৈ। আৰু এটাই দিম, কাৰণ বহুত ডাঙৰ যিহেতু, ঘৰৰ নহয় এইটো, বজাৰৰ পৰা আনা, তো গুচাই মেলি লওঁ। আৰু এফালে মাংসখিনিও কাটি হৈ গ'ল, আৰু মই গোটেই বস্তুবোৰ ভিতৰৰ পৰা এটা এটাকৈ আনিলোঁ, কাৰণ পিছফালৰ বাঁহৰ ঘৰটোত একো বস্তু নাই, ভিতৰৰ পৰাই গোটেই বস্তুবোৰ আনিবলগীয়া হৈছে। তো আনি মেলি এতিয়া কেৰাহীটো পাতি প্ৰথম মিঠাতেল দিছোঁ, আৰু তেল বেছি দিয়া নাই, কমকৈ দিছোঁ। আৰু এতিয়া দিছোঁ পিঁয়াজ, আদা নহৰুৰ পেষ্ট, আৰু দিম লং ইলাচি ডালচেনি গোটাকৈ দি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এইখিনি। আৰু মোৰ ষ্টেণ্ডডাল অনা নহ'ল, ঘৰতে থাকি আহিলে, সেইটো কাৰণে কেমেৰাটো হাততে লৈ ভিডিঅ' কৰি আছোঁ। তেজপাত, আৰু সদায় যিহেতু গেছতে বনাই থাকোঁ, তো জুইত বনোৱাৰ মজাই বেলেগ। আৰু জুইত বনালে আচলতে কি হয়, টেষ্টটো বেলেগ হয় গেছত বনোৱাতকৈ। আৰু এইখিনি মাংসখিনি দি দিছোঁ। কেৰাহীটো ডাঙৰ যে, সেইকাৰণে মাংসখিনি একদম অকণমান নিচিনা লাগিছে, কিন্তু গোটেইটোৱে বনাই দিছোঁ। মুৰ্গীটো 1 কেজি নহয়, আৰু 800 গ্ৰামমান আছিলে। তাতে দি দিছোঁ এতিয়া বিলাহীখিনি, ইয়াতে দিম এতিয়া সোৱাদ অনুসৰি নিমখ, তাৰপাছত দিম হালধি, মই বৰ বিশেষ মছলা ব্যৱহাৰ নকৰোঁ ইয়াত, চিম্পুলকৈ বনাম। আৰু গোটা মছলা পিচি থোৱা আছিলে, ধনিয়া জিৰা তেনেকুৱাকৈ, তো তাৰে এচামুচ দি দিছোঁ। বাকী পেকেট মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি অলপ সময় ভাজি লওঁ। জুইটো বেছি হৈছে, অকণমান কমাই দিওঁ। মাংসখিনি অলপ সময় এনেকৈ ভাজি ল'লোঁ, আৰু তাতে দিম এতিয়া কাটি থোৱা আলু আৰু ওলকবিখিনি দি দিম। আৰু এইখিনি এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া এইখিনি 1 মিনিটমান সময় এনেকৈ ভাজি থাকিম।
আৰু এতিয়া নৰসিংহ ছিঙি আনিছিলোঁ যে সেইকেইটা দি দিম ইয়াত। আৰু ইয়াত মই জলকীয়া ব্যৱহাৰ নকৰোঁ কাৰণ জালুক দিম যিহেতু, জালুক দিলেই হৈ যাব। তলত এতিয়া লাগি ধৰা নিচিনা হৈছে অলপ, এতিয়া ইয়াত পানী দি দিম। আৰু পানী সৰহকৈ দি দিছোঁ কাৰণ এইখিনি ভালদৰে শ্ল' কুক কৰিম, সেইটো কাৰণে। এতিয়া এইখিনি ঢাকনি মাৰি লাহে লাহে আমি এইখিনি উতলি থাকিবলৈ দিম। আৰু ইয়াতে দিম এতিয়া 1 চামুচ ফুলকৈ ৰাফকৈ খুন্দি লোৱা জালুকৰ গুড়া। তাৰপাছত এইখিনি ঢাকনি মাৰি এতিয়া সিজিবলৈ দিম 15-20 মিনিটমান সময়ৰ কাৰণে। এতিয়া ঢাকনি মাৰি থৈ দিম। আৰু এইফালে পাতৰ দিয়াখিনি প্ৰিপেয়াৰ কৰিছোঁ। লগত দিছোঁ পিঁয়াজ, নিমখ আৰু মান ধনিয়া দিছোঁ, বেছি একো দিয়া নাই। এইখিনি এতিয়া বান্ধি লওঁ, তাৰপিছত পাতত দি দিম। আৰু পাতত দিয়াখিনি গেছতে পাতি দিছোঁ টাৱাখনত, জুইত যিহেতু জেগা নাই সেইটো কাৰণে ইয়াতে দি দিছোঁ। আৰু এনেকৈ ঢাকি মেলি জুইটো একদম কমাই এইখিনি সিজি থাকিবলৈ দিম। আৰু 15-20 মিনিটমান সিজোৱাৰ পাছত আমাৰ এই চিকেনখনো ৰেডি হৈ গ'ল। তাতে দি দিছোঁ মান ধনিয়া আৰু নমোৱাৰ আগে আগে অলপ ধনিয়া দি দিছোঁ। আৰু আমাৰ চিকেনখন তৈয়াৰ হৈ গ'ল। আৰু এতিয়া লৈ যাওঁ ভিতৰলৈ, উলিয়াই মেলি কেৰাহীৰ পৰা। আৰু এফালে আমাৰ পাতত দিয়াখিনিও হৈ গ'ল। এতিয়া খুলি চাওঁ গৰমে গৰমে। ৱাও, ধুনীয়া হৈছে। আৰু লোকেল চিকেন পাতত দিয়াটো খাই বহুত ভাল লাগে। একদম চিম্পুলকৈ বনাব লাগে, বিশেষ একো দিব নালাগে। এতিয়া নেমু অলপ চেপি দিছোঁ। জ্বলা অলপ দিলে ভাল লাগে, কিন্তু মাহঁতে জ্বলা খাব নোৱাৰে, সেইটো কাৰণে মই জ্বলা দিয়া নাই ইয়াতে। আৰু এইখিনি চিকেনখিনি লৈ আনিলোঁ কেৰাহীৰ পৰা উলিয়াই মেলি। ধুনীয়া কালাৰ আহিছে। গতিকে এয়াই আজি আমাৰ চিকেন থালি, ছানডে স্পেচিয়েল। লোকেল চিকেনৰ জালুকীয়া, তাৰপিছত পাতত দিয়া চিকেন, আৰু এইখিনি যে মচুন্দৰী অলপ ছিঙি আনিছিলোঁ সেইখিনি ভাপত দি মেলি পিটিকা বনাই চাটনি নিচিনা বনাই খাইছোঁ আচলতে। খাবলৈ ভাল লাগে তেনেকৈ। গতিকে আজিলৈ আহোঁ তেনেহ'লে, নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। বাই।